গাইস ইয়াতে ৰেষ্ট ল'ব পাৰিব বা শুবও পাৰিব কিন্তু শিশুৰ কাৰণে হয় আৰু এইটো জাম্পিং কৰাটো সৰু ল'ৰা ছোৱালীৰ বাবে হয় তো ইয়াতে লিখা আছে জোতা চেন্ডেল খুলি খেলিবা বুলি তো গাইস মানে আগতে আহি পোৱা নাই আজি মানে ফাৰ্ষ্ট টাইম এবাৰ আহিছো ক'ব লাগিব আৰু ভালে লাগিছে হেল্ল' গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আজি আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো তো মানে আজি এঠাইলৈ ফুৰিব যাম বুলি ভাবিছো তো জাগিৰোডৰ ফালে যাম নিজৰা পাৰ্কলৈ যাম মানে মই আগতে গৈ পোৱা নাই এবাৰ ফাৰ্ষ্ট টাইম যাম তো কেনেকুৱা হয় চাও কি বস্তু দেখাবা আপোনালোককো দেখুৱাম তো ভিডিঅ'টো শেষলৈ চাই থাকিব গাইস তো তাতে লগ কৰি আছো বাই বাই তো গাইস এতিয়া ধুনীয়াকৈ গাড়ীত গান শুনি শুনি গৈ আছো তো গাইস ফাইনালি আহি পাই গলো নিজৰা পাৰ্ক তো এতিয়া টিকেট চেণ্টাৰত টিকেট কাটিব লাগিব তো টিকেটৰ দাম বেছি নহয় মাত্ৰ 20 টকাকৈ পৰিব মানে এজনত 20 টকাকৈ পৰিব সো গাইস মানে আহি পাই গলো নিজৰা পাৰ্ক তো চাব পাৰে বেকগ্ৰাউণ্ডত তো এতিয়া মানে টিকেট কাটি আছে সব কোন মোৰ লগত বেকগ্ৰাউণ্ডত চাব পাৰে নিজৰা পানী আহি আছে শুনো এবাৰ হাই কৰি দিয়ক এই মজা পানী আহি আছে তো গাইস আমি এতিয়া ঘূৰি আছো চাব পাৰে চাও তো গাইস আমি এতিয়া ওপৰলৈ গৈ আছো কি বস্তু দেখা পাও না তো আপোনালোকে আমাৰ লগতে চাই যাওক
এইটো বেলেগ চোন ইয়াতে ফটো উঠিবি হা হা উঠিমা তো গাইছ মানে আমি এনে ঘূৰি আছোঁ মোৰ লগত আছে মোৰ মাহীৰ ছোৱালী চাওক তো গাইছ অলপ মানে ফটো চটো উঠিলোঁ তো এতিয়া আৰু তললৈ নুমি গৈ আছোঁ চাব পাৰে তো গাইছ আপোনালোকে যদি আহিব খুজিছে আহিব পাৰে টিকেটৰ বেছি দাম নহয় এজনত 20 rupees লয় টিকেট চ' এনেকা কৰি দিং না এনেকা নে গাইছ অলপমান সৰু বাচ্চা নিচিনা অলপমান খেলি ল'লোঁ আৰু তো গাইছ মানে আগতে আহি পোৱা নাই আজি মানে ফাৰ্ষ্ট টাইম এবাৰ আহিছোঁ ক'ব লাগিব আৰু ভালেই লাগিছে মানে কি ক'ম এটা ফিলিং হৈছে কি সৰু বাচ্চা ফিলিংটো আহিছে মানে চব ইয়াতে সৰু চনাৰ কাৰণে যি খেলা বস্তুবিলাক চব আছে তো এইটো কাৰণে তো গাইছ আপোনালোকেও আহিব আৰু যোনে যোনে আগতে আহি পাইছে কমেণ্ট কৰিব গাইছ মানে আমি এতিয়া অলপ ওপৰত আছোঁ তো গাইছ মানে এতিয়া আমি তললৈ গৈ আছোঁ বিলাক চাব পাৰে ডলফিন ডলফিন আছে মোৰ বেকগ্ৰাউণ্ডত চাওক গাইছ মানে তললৈ গৈ আছোঁ তো আজি পুৰা ঘূৰিছোঁ চাৰিও কাষে তাৰমানে য'ত যি আছে চব জেগা তো চাব পাৰে এইফালে খেলি আছে সৰু ল'ৰা ছোৱালীবোৰ চাওক কি হ'ল কিবা হেৰি তো গাইছ আপোনালোকেও যদি এনেকুৱা এনজয় কৰিব খুজিছে তো আহি যাওক ইয়াতে বেছি নলয় টিকটৰ দাম খালি 20 টকা হয় তো আহি যাব তো গাইছ মানে ইয়াৰ ভিতৰত সোমাইকে ধুনীয়াকৈ বহিম খুম বুলি ভাবিছিলোঁ কিন্তু চাওক লিখা আছে শিশুৰ খেলনা বুলি তো মানে ইয়াতে ডাঙৰ মানুহৰ নহয় এইটো শিশুৰ বাবে হয় আৰু এইটো জাম্পিং কৰাটো সৰু ল'ৰা ছোৱালীৰ বাবে হয় তো ইয়াতে লিখা আছে জোতা চেণ্ডেল খুলি খেলিবা বুলি কখন তো গাইছ মানে আজি A to Z পুৰা ঘূৰিছোঁ আৰু ইফালে যোৱা জাগাই নাই ইফালে কোন
কিবা ক'ব নেকি আমাৰ ইউটিউব ভিডিঅ'ত কিবা কৈ দিয়ক তো গাইজ মানে আমি এতিয়া হোটেলত আহিছোঁ কিবা খাবলৈ তো মোৰ কাৰণে এতিয়া আমি কিবা খাব আহিছোঁ ন তো গাইজ হোটেল এখনত আহি পাই গ'লোঁ পেট পূজা কৰিবলৈ তো চাওমিন অৰ্ডাৰ দিছিলোঁ আহি পালে তো এতিয়া পেট পূজা কৰা হোৱাৰ পিছত লগ পাই আছোঁ 2000 years later তো পেট পূজা কৰা হোৱাৰ পিছত এতিয়া ধুনীয়াছে গান শুনি শুনি ঘৰলৈ উভতি গৈ আছোঁ তো গাইজ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত ক'ব চ' মানে কেনেকুৱা হৈছে ভিডিঅ'টো মই নাজানো তো আপোনালোকে যদি চাই ভাল পাইছে তেতিয়া কমেণ্ট এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব গাইজ अब तेरे